কত বড় দুঃখবোধময় করিল চলাত কিন্তু কিন্তু না পালো কত ভয় দাদা সংবাদ কলৈ যাওঁ কলৈ গ'লে পাম মই দাদাকে বিচাৰি দাদা 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 কোন তই যুৱক এই বনৰ মাজতে কি কৰিছ হে দৈত্যপতি নকৰিবা মোক কামুৰি বনবাসী দাদাকে মই শুনিছোঁ বিচাৰি কোৱাকে দৈত্যপতি দেখিছিলে নেকি মোৰ দাদা দেৱতীক কি কৰি তাৰ প্ৰধান শত্ৰু দেৱজিতৰ ভাতৃ তয়ো আজি নাপাবি নিস্তাৰ মোক হত্যা কৰি শত্ৰুৰ ওপৰত মই প্ৰতিশোধে ঠিক কৰি দৈত্য মই কোন শত্ৰু এই বিশ্বতে তাহা পুৰুষ ভিৰ নহয় চাওঁ বাৰু আজি কোনে নাপায় নিস্তাৰ বিশ্বজিতে যুদ্ধ দাদা দাদা তুমি কত আছা এবার মত দিয়া বেদবতী মই তোমাকে বিচাৰি ঘূৰিছো বেদবতী হে দেৱী মই মোৰ
প্ৰাণপতি বেদৱতীকে বিচাৰি ফুৰিছো। তুমি বাৰু দেখিছিলা নেকি বনৰ মাজত? মই নাই দেখা। বেদৱতী যেনিবা নাই যাব নিদিয়া আৰু এতিয়া মোক পত্নীৰূপে গ্ৰহণ কৰি তোমাৰ চোন মই কৰা হে তুমি নকৰিবা তেনে অনুৰোধ। বেদৱতীৰ বাহিৰে দ্বিতীয় পত্নী মই নকৰো গ্ৰহণ। কৰিছো মিনতি, আঁতৰি যোৱা। কিয় তুমি ইমান নিষ্ঠুৰ? তোমাকে নাপালে মই আত্মহত্যা তোৰ দুষ্ট ৰমণী, নোৱাৰা ভুলাব তুমি মোক চলাহী কথাৰে। তোৰ ইমান সাহস, নশুনিবি মোৰ কথা। পাবি তই তাৰ আজি উচিত প্ৰতিফল। পাবি তই তাৰ আজি উচিত প্ৰতিফল। কোনখন আছা? ৰক্ষা কৰা! কোনখন আছা? ৰক্ষা কৰা! তুমি দুষ্কৰ্ম কৰিছা! ৰক্ষা কৰা! তিনিখন কথাই কৈছো, মই এওঁক একো অপকাৰ কৰা নাই। কি মিছাৰ কি দুখত ইমান কষ্ট দিছা হে প্ৰভু, দিয়া কষ্ট দিয়া, কিন্তু প্ৰাণৰ বেদৱতীক হানি দিয়া। বেদৱতী, 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 খাই যোৱাহি, চাই যোৱাহি এবাৰ বেদৱতী, বেদৱতী। কিমান দিন যে হ'ল দাদাক বিচাৰি নাপালো। দাদাৰ অবিহনে নাযাওঁ আৰু মই পাপ ৰাজ্যলৈ। সেই নাৰায়ণ, সেই আজি মই নিজ প্ৰাণ দিন দীঘল
তুমি আত্মহত্যা নকরিবে যে তুমি তোমার মেয়েদের পুরানো তাতেই লেখাবা পিতা তোমার ওই মেয়েদের মানব পিছনে তোমার দাদার বিনতি কুশল রাজ্যে যাবে উন্নতি তোমার দাদার বিনতি কুশল রাজ্যে যাবে উন্নতি পবিত্র আকাশবাণী শিরক লই যাও পিতার সঙ্গে পিতা পিতা তোমার নাম লই দেশ প্রাণ লই দিন বিকট আয় বেদবতী আয় বেদবতী নকৰিবে কন্দ বিধিৰ লিখনিটো নহয় খন্দ নারায়ণ সুস্থ নহয় মোৰ প্ৰতি সেইভাবে হেৰুৱালো মোৰ প্ৰাণৰ দেৱতা হাতে লৈ ভক্তি নারায়ণক কৰোঁ গৈ ধ্যান তেওঁকে মই কৰিম ধ্যান যা তেন্তে প্ৰাণৰ কন্যা আশীৰ্বাদ কৰিছো তোৰ আৰাধনাত তুষ্ট হওক প্ৰভু নাৰায়ণ ওম বিঘ্নং কুরুমে নিত্যং বিঘ্নস্য প্রতিহরত যাত্রাঙ্গং সিদ্ধার্থং একদন্তং নমস্তে একদন্তং মহাকায়ং লকুদরং গজাননং বিঘ্ননাশাগে পদমে দেব হেরম্বগে প্রণমাম্যহম হেরম্বগে প্রণমাম্যহম হেরম্বগে
মোৰ এই দুৰ্ভাগ্যৰ বাবে দেশটোৰ নিয়তিৰে কাটি দিলে মোৰ প্ৰাণৰ দেৱতা আজি মই চন্দ্ৰ সূৰ্য আকাশ বতাহ সকলোকে সাক্ষী কৰি কৈছোঁ যদিহে নাৰায়ণক আৰাধনা কৰি নাপাওঁ মোৰ প্ৰাণৰ দেৱতা তেন্তে এই স্থানতে মই নিজ দেহা দেহ বিসৰ্জন অতি বেদমতি মহিল কিয় যিকোনো প্ৰকাৰে ভংগ নকৰিলে মোৰ ৰক্ষা নহ'ব মোৰ সমস্ত শক্তি লোপ পাব বল প্ৰয়োগ কৰি হ'লেও বেদমতিৰ ভংগ কৰিবই লাগিব কিবাটো আৰাধনা কিবা বৰং হৈছে পইচা আপুনি দৰ্শন খাদ্য ফল খুচি হ'ল কোনো বৰং নাই কৰিব মই মাত্ৰ ইয়াকে কৰিছোঁ কাম মোৰ স্বামীটো আৰু মোৰ দেহৰ সুৰজিত সমৰ্থিত আমি সকলোৱে থাকিব বেদৱতী আৰু কেইদিনমানৰ পাছতে শিক্ষা লগ পাবা তোমাৰ স্বামীটো আৰু ঘোঁৰা জিকাটো সোনকালে ভাগিব খাওঁ এতিয়া চোৱা আনন্দ মনেৰে পিতাৰ
তাতে বিচাৰি আহিব দেৱচিত তোমাক। ভাল প্ৰভু। আপোনাৰ লগত এটি গোপন কথা পাতিব লগা আছিল। আদেশ পালে প্ৰকাশ কৰিব পাৰোঁ। নিৰ্ভয়ভাৱে প্ৰকাশ কৰা সেনাপতি। মহাৰাজ, আপুনি যিগৰাকী নাৰীৰ বাবে সকলোকে কৰিলে ত্যাগ, সেইগৰাকী অনুৰাধাই আপোনাকে কৰিছে প্ৰতাৰণা। সেনাপতি, নাৰীৰ সমাজত তাই এজনী কলংক, বিষাক্ত শৰ্কিনী। মুখ বন্ধ কৰা সেনাপতি। মহাৰাজ, ক্ষমা কৰিব। প্ৰত্যক্ষভাৱে মই আপোনাকে দিম প্ৰমাণে। অলপ পাছতে অনুৰাধাই মোকে বিচাৰি ইয়ালৈ আহিব। আপুনি লুকাই চাই থাকিব, তেতিয়া সকলো জানিব পাৰিব। আৰু যদি তোমাৰ কথা মিছা হয়, তাতে শুনা সেনাপতি, তোমাক মই মৃত্যুদণ্ডৰে দণ্ডিত কৰিম।